Hello everyone, welcome to Aspire Academy. তোমালোক সকলোকে Aspire Academy লৈ স্বাগতম জনাইছো মই অৰবিন্দ ছাৰ। আমি পঢ়িছিলো তোমালোকৰ ক্লাছ 10 ৰ জিওগ্ৰাফি চেপ্টাৰ 4 আৰু আজি পঢ়িব লগা আছে আমাৰ তেল উদ্যোগৰ বিষয়ে অসমৰ। তো ইয়াৰ পৰা আমি চাম। সো অসমৰ খনিজ তেল সম্পদত চহকি আমি খনিজ তেল অসমৰ প্ৰাকৃতিক সম্পদত পঢ়ি আইছো, হয়নে? অসমত কি প্ৰাকৃতিক সম্পদ পায় তাৰ ভিতৰত খনিজ তেল, কয়লা, চুনখিল এবিলাকৰ কথা আমি পঢ়ি আইছো। তো তাতে আমি পাইছো চহকি ক'ত পায় অসমৰ কোন জেগাত খনিজ তেল পায় কি পায় সেই বিষয়ে আমি পঢ়ি আহিছো। নেক্সট অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য এইবোৰ মনত ৰাখিবা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন। ডিগবৈত হৈছিলে প্ৰথমে 1889 চনত 1889 আৰু ভাৰতৰ আটাইতকৈ পুৰণা তৈল ক্ষেত্ৰখন হৈছে যেতিয়া আৰম্ভ হোৱা নাছিলে তেতিয়া ডিগবৈত আৰম্ভ হৈছিলে, মানে পশ্চিমাঞ্চল মানে গুজৰাটৰ কথা কৈছে। গুজৰাট, মুম্বাই মানে মহাৰাষ্ট্ৰ এইবিলাকতো তেল পোৱা যায়, ঠিক আছে। গুজৰাটতো ভালেখিনি তেল পোৱা যায়, আমি আগতে পঢ়িছোঁ চাগে এইটো ক্লাছত। কিন্তু যেতিয়া তাত তেল উৎপাদন আৰম্ভ হোৱা নাছিলে তেতিয়াই ভাৰতত আৰম্ভ হৈছিলে, অসমত আৰম্ভ হৈছিলে, ঠিক আছে। আৰু এটা সময় আছিলে যেতিয়া ভাৰতৰ 75% তেল উৎপাদন কেৱল অসমে অকলে কৰিছিলে, অ'কে। সেইটো কথাই কোৱা যায় 3/4। আৰু এতিয়া ইয়াতে মনত ৰাখিব লগা কি আছে সেইটো এবাৰ দেখাওঁ মই। এইটো মনত ৰাখিব লগা আছে ডিগবৈত কেতিয়া আৰম্ভ হৈছিলে, আৰু ডিগবৈ তেল শোধনাগাৰটো আৰম্ভ হৈছিলে 1901 চনত, ঠিক আছে। 1901 চনত ডিগবৈ তেল শোধনাগাৰটো, কিন্তু তেল খনন আৰম্ভ হৈছিলে এইটো চনত, ঠিক আছে। আৰু ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণা তৈলক্ষেত্ৰটো হৈছে কি ডিগবৈ তৈলক্ষেত্ৰ বা তেল শোধনাগাৰ যি বুলি কওক সেইটো ডিগবৈ। প্ৰায় 13 বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি আছে, সেইটো প্ৰধানকৈ ডিগবৈ তেল শোধনাগাৰলৈ সৰবৰাহ কৰা হয়। ইয়াৰ পৰা ডিগবৈ এটা এৰিয়াত ডিগবৈ ডাঙৰ এৰিয়া, তাৰে এটা এৰিয়াত কি কৰা হয় তেল উলিওৱা হয়, ঠিক আছে। মাটিৰ তলৰ পৰা তেল উলিওৱা হয় আৰু ওলাই এইখন জেগাটোৰ নাম কি ডিগবৈ তৈল ক্ষেত্ৰ। তাৰ ওচৰতে এটা কি পাতিছে তেল শোধনাগাৰ এটা পাতিছে, ঠিক আছে। এনেকুৱা পাইপ লগাই পেলাই তোমালোকে দেখা ন তেল শোধন কৰিবলৈ থাকে যে এনেকুৱা ঘৰ। তো ইয়াৰ পৰা তেল উলিয়াই পেলাই তালৈ পঠায়। ইয়াত যিবোৰ ওলায় সেইবোৰ কি খনিজ তেল, ক্ৰুড অইল, হয়নে? তো সেইবিলাকক শোধন কৰিব লাগিব, ৰিফাইন কৰিব লাগিব, তেতিয়াহে আমি হেৰি কৰিব পাৰিম, ইউজ কৰিব পাৰিম কেৰাচিন, পেট্ৰল, ডিজেল হিচাপে। তো তাৰ কাৰণে ইয়ালৈ পঠায়, ঠিক আছে। আৰু এই যিখন তৈলক্ষেত্ৰ সেইখন খান্দিবলৈ তেল আছেনে নাই চাবলৈ আৰম্ভ কৰিছিলে 1889ত। আৰু যেতিয়া পোৱাৰ পিছত যেতিয়া শোধন কৰিবলৈ শোধনাগাৰটো যে বহালে, এইটো কেতিয়া বহাইছে 1901ত, ঠিক আছে। এইটো কুৱেশ্যন আহিব পাৰে যদিও ইয়াত দিয়া নাই, সেইটো ডিফাৰেঞ্চ, ঠিক আছে। এইখন 13 বৰ্গ কিলোমিটাৰ ডাঙৰ, সেইবোৰ মনত ৰাখিব লাগে কিমান বৰ্গ কিলোমিটাৰ ডাঙৰ সেইটো দৰকাৰ নাই, ঠিক আছে। ডিগবৈৰ পিছত ক'ত পাইছে তেল নাহৰকটীয়াত, ঠিক আছে। ডিগবৈত প্ৰথম, তাৰপিছত নাহৰকটীয়াত তেল আৱিষ্কাৰ হয় আৰু 1954 চনৰ পৰা তেল নাহৰকটীয়াত উৎপাদন কৰিবলৈ আৰম্ভ কৰা হয়। ইয়াত 1901 চনৰ পৰাই হৈছিলে ডিগবৈত। আৰু নাহৰকটীয়া তৈলক্ষেত্ৰৰ বছৰি 2.5 নিযুত এইবোৰ দৰকাৰ নাই। আৰু প্ৰাকৃতিক গেছ উৎপাদন হয় তাত। আৰু নাহৰকটীয়াৰ পৰা কিন্তু নুনমাটি শোধনাগাৰলৈ পঠায় আৰু বিহাৰৰ বাৰাউনীলৈ পাইপলাইনৰ জৰিয়তে সৰবৰাহ কৰা হয়। এতিয়া আমি কি পাইছোঁ যে ডিগবৈত যিখিনি তেল ওলাইছে সেইটো ডিগবৈ শোধনাগাৰ এটা আছে, তাতে পঠায়, তাতে শোধন কৰে। কিন্তু নাহৰকটীয়াত যি তেল উলিয়াই মাটিৰ তলৰ পৰা সেই তেল শোধন কৰিবলৈ ক'লৈ পঠায়, আমাৰ গুৱাহাটীত যিটো কি আছে নুনমাটি শোধনাগাৰ আছে তালৈ পঠায় এনেকৈ পাইপেদি, আৰু বিহাৰতো পঠায়, বিহাৰৰ বাৰাউনীটো পঠায় পাইপেদি, ঠিক আছে। এইটো কথাকে কোৱা হৈছে। সেইটো ক'ৰ পৰা নাহৰকটীয়া তৈলক্ষেত্ৰৰ পৰা, য'ত প্ৰাকৃতিক গেছো পোৱা যায়। নাহৰকটীয়াত প্ৰাকৃতিক গেছো পোৱা যায়। কৈছিলোঁ মই অলৰেডি যে য'ত থাকে তেল, তাতে য'ত তেল থাকে তাৰে ওপৰ এটা লেয়াৰত কি থাকে নেচাৰেল গেছ পোৱা যায়, একেলগে ওলাব পাৰি। একেটা জেগা পায় তেল আৰু প্ৰাকৃতিক গেছ, নেচাৰেল গেছ দুটাই ওলায়, সেইটো কথা মই কৈছিলোঁ। তাৰপিছত 1901 চনৰ পৰা আৰম্ভ হৈছিলে তেল উলিওৱা ক'ৰ পৰা ডিগবৈৰ পৰা। তাৰপিছত 1954 চনত নাহৰকটীয়া, তাৰপিছত 56 চনৰ পৰা মৰাণ হুগ্ৰীজান তৈলক্ষেত্ৰৰ পৰা ওলাব আৰম্ভ কৰিলে তেল। ইয়াৰ উপৰি প্ৰধানকৈ আৰু ক'ত পায় এইকেইটা ৰুদ্ৰসাগৰ, লাকুৱা গেলেকী, আমগুৰি, এইবিলাক শিৱসাগৰ, ডিব্ৰুগড়ত থকা জেগা গোটেইবোৰ, ঠিক আছে। বৰ্তমান অসমৰ তেল শোধনাগাৰ আছে 4টা। এইটো এটা কুৱেশ্যন হ'ব পাৰে, কেইটা তেল শোধনাগাৰ আছে, কি ডিগবৈত এটা তেল শোধনাগাৰ আছে, গুৱাহাটীত আছে, নুনমাটিত, বঙাইগাঁৱত আছে, আৰু নুমলীগড় যিটো আমি কি বুলি কওঁ NRL, নুমলীগড় ৰিফাইনাৰী লিমিটেড। NRL তোমালোকে দেখিছাই, গুৱাহাটীত মস্ত ডাঙৰ বিল্ডিং এটা বনাইছে NRLৰ। তো কেতিয়াবা কি হ'ব
কেইটা আছে সেইটো কোৱেশ্যন আহিব এমচিকিউত আৰু কেতিয়াবা কি হ'ব ডিট হ'ব যে তলৰ কোনটো তেল শোধনাগাৰ নহয় ঠিক আছে এনেকৈ ABCD কে ডিট হ'ব তলৰ কোনটো অসমৰ এটা তেল শোধনাগাৰ নহয় তাত তোমালোকক দি থব নুমলীগড় ৰিফাইনাৰীটো সেইটো নুমলীগড়টো দি থব তাৰপিছত তোমালোকৰ বঙাইগাঁও দি থব ঠিক আছে বঙাইগাঁও দি থব তাৰপিছত গুৱাহাটী দি থব ঠিক আছে আৰু এটা দিব তোমালোকৰ নগাঁও এটা এটা নহব কোনটো নহয় নগাঁও নহয় নগাঁৱত কোনো তেল শোধনাগাৰ নাই তো কেতিয়াবা এনেকৈও দিব পাৰে গতিকে এই চাৰিটা মনত ৰখাটো ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত চোৱা ডিগবৈ দেশৰ ভিতৰতে আটাইতকৈ পুৰণি তেল শোধনাগাৰ সেইটো কৈছোঁ অলৰেডি মই এইটো কুৱেশ্যন হ'ব পাৰে এইটো এটা প্ৰশ্ন হ'ব পাৰে ইয়াৰ বছৰি তেল কিমান দৰকাৰ নাই গুৱাহাটী তেল শোধনাগাৰে 1 নিযুত মেট্ৰিক টন আৰু বঙাইগাঁৱে কিমান কৰে এইটো দৰকাৰ নাই আনহাতে নুমলীগড় শোধনাগাৰ বছৰি এইবোৰ দৰকাৰ নাই অসমে 2012-13 চনত প্ৰায় 4.86 নিযুত মেট্ৰিক টন খাৰুৱা তেল আৰু ইমান ঘনমিটাৰ প্ৰাকৃতিক গেছ উৎপাদন কৰিছিলে অৱশ্যে ইমান চনত এই উৎপাদন কমিছে এই গুৰিটোৰ পৰা এটাই মনত ৰাখিব লাগে যে অসমত তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন কমিছে সেইটো মনত ৰাখিব লগা আছিল বেলেগ কিবা নাছিলে ওকে এইখিনিলৈকে ঠিক আছে তো তেলৰ বিষয়ে সেইখিনি আছিলে যদি মই সামাৰাইজ কৰোঁ এবাৰ ইয়াতে বেলেগ একো নাই এমচিকিউৱে আছে এমচিকিউৱে আছে এইটো প্ৰথম মনত ৰাখিব লাগে 1901 চনত ডিগবৈ তেল শোধনাগাৰ আৰম্ভ হৈছিলে সেইটো লিখিব লাগে ভাৰতৰ আটাইতকৈ পুৰণাটো হ'ল ডিগবৈ তেল শোধনাগাৰ ওকে সেইটো মনত ৰাখিব লাগিব আৰু কি আছে এটা সময় আছিলে ভাৰতৰ 75% তেল ইয়াত উৎপাদন হৈছিলে অসমৰ উৎপাদন হৈছিলে তাৰপিছত নাহৰকটীয়ালৈ আহিবা কিমান চনত হৈছিলে এইটো ওকে হৈ গ'ল আৰু নাহৰকটীয়াৰ পৰা ক'লে পঠোৱা হয় চাই ল'বা এবাৰ নুনমাটি আৰু বিহাৰৰ বাৰাউনী নুনমাটি গুৱাহাটীতে আছে অসমতে আছে তাৰপিছত এইটো এবাৰ চাই থ'ব পাৰা চন কেতিয়া এই তিনিটা ক্ৰনলজিকেলি চাই থ'ব পাৰা তোমালোকে মানে কেনেকৈ ডিগবৈ কেতিয়া হৈছিলে তাৰপিছত নাহৰকটীয়া কেতিয়া হৈছিলে তাৰপিছত এইটো কি আছিলে হুগ্ৰীজানটো ন মৰাণ কেতিয়া এইকেইটা কেতিয়া তাত তেল উৎপাদন কৰা আৰম্ভ হৈছিল চাই ল'ব পৰা ডিগবৈত কেতিয়া হৈছিলে 1901ত আৰু এইটো 1954 নাহৰকটীয়া আৰু 1956ত হৈছিলে মৰাণত এইকেইটা চাই থ'ব পৰা এনেকৈ এবাৰ ঠিক আছে সেইটো শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন ইয়াৰ পৰা অহা চান্স নাই ঠিক আছে নেক্সট আমি একদম শেষৰ টপিকটো যাওঁ এইটো চেপ্টাৰত আৰু সেই শেষৰ টপিকটো হৈছে ইয়াতে অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা ইয়াতে কি আমি পঢ়িবলৈ পাম যে অসমত অৰ্থনৈতিক উন্নয়ন হ'বনে নহয় হোৱাৰ চান্স আছেনে নাই কিবা এতিয়ালৈকে আমি পাইছোঁ হোৱা নাই যিমান হ'ব লাগিছিলে সেইটো আমি প্ৰতিটো পেৰেগ্ৰাফতে পাইছোঁ আমাৰ তাত ইণ্ডাষ্ট্ৰি নাই আমাৰ কৃষিৰ ক্ষেত্ৰত আমাৰ কি হোৱা নাই আধুনিকীকৰণ হোৱা নাই গতিকে আমাৰ কৃষিৰ প্ৰডাকশ্যনো ভাল নহয় ঠিক আছে এগ্ৰিকালচাৰ প্ৰডাকশ্যন আমাৰ সেয়াও ভাল নহয় ইমান তো চবতে আমি অকণমান নিগেটিভ এটা ভাইব পাই আছোঁ অসমৰ হয় নহয় বা ক'ৰবাত যদি পজিটিভ আছে সেয়াও আমাক কোৱা হৈছে যেনেকৈ ৰবাৰ প্লাণ্টেশ্যনৰ ক্ষেত্ৰত অসমখন এখন সম্ভাৱনাপূৰ্ণ ৰাজ্য বুলি ভাৰতৰ ৰবৰ বৰ্ডে কৈছে সেইবিলাকো আমি পাইছোঁ হয়নে নহয় তো আমি চব পাই গৈছোঁ ঠিক আছে কিন্তু মেক্সিমাম আমি অকণমান কি হৈছে আমাৰ নিগেটিভ যেন পাইছোঁ মানে আমাৰ হাতত নাই যেন লাগিছে বস্তুবিলাক এতিয়া ইয়াতে আমি এই দুটা শব্দত মন কৰা উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা অসমত অৰ্থনৈতিক উন্নয়ন কিয় হোৱা নাই নোহোৱাৰ কাৰণ কি কোনটো সমস্যাৰ কাৰণে অৰ্থনৈতিক উন্নয়ন অসমত হোৱা নাই সেইটো পঢ়িম প্ৰথম তাৰপিছত পঢ়িম সম্ভাৱনা যে এনেকুৱা কি আমাৰ ইয়াতে আমি দেখা পাওঁ কি কাৰণ দেখা পাওঁ যিটো কাৰণে অসমত অৰ্থনৈতিক উন্নয়ন হোৱাৰ চান্স আছে পটেনচিয়েল আছে ওকে সেইটো সম্ভাৱনা যেনেকৈ অসম প্ৰাকৃতিক সম্পদত চহকী গতিকে আমি ৰ মেটেৰিয়েলছৰ কাৰণে বেলেগত দৌৰিব নালাগে বেলেগত যাব নালাগে সেইটো আমাৰ কাৰণে কি এটা সম্ভাৱনা অৰ্থনৈতিক উন্নয়নৰ পটেনচিয়েল আছে চান্স আছে আমাৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি পেলাই কৰিব পাৰোঁ 2 নম্বৰ কথা মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমত সম্ভাৱনা আছে কেনেকৈ অসমত মাছৰ ডিমাণ্ড বহুত বেছি অসমত যিখিনি মাছ উৎপাদন হয় তাৰ পৰা আমাক নিজক নাটে আমি বাহিৰৰ পৰা আনো অন্ধ্ৰপ্ৰদেশৰ পৰা মই কৈছিলোঁ তাৰ পিছতো আৰু ডিমাণ্ড সাপ্লাই কমি থাকে ডিমাণ্ড বেছি হৈ থাকে তাৰ মানে মাছ যদি ভালকৈ উৎপাদন কৰিব পৰা হয় তেতিয়াহ'লে অসমত অৰ্থনৈতিক উন্নয়ন হোৱাৰ চান্স আছে আৰু তাতকৈও ভাল কথাটো অসমত নদ নদী খাল বিল পুখুৰীয়ে ভৰি আছে এইটো এটা ভাল কথা হয়নে নহয় ৰাবাৰ প্লাণ্টেশ্যনৰ কথাটো কৈছিলোঁ আমি অসমখনত লাহে লাহে ৰবৰ খেতি হ'বলৈ ধৰিছে হয়নে তো ৰাবাৰ বৰ্ড অফ ইণ্ডিয়াই কৈছে এখন ভাল এটা পটেনচিয়েল অসমত আছে ৰাবাৰ হয় তো এইবিলাক আমি দেখা পাইছোঁ চান্সেছ কিছুমান আমি দেখা পাইছোঁ অসম অৰ্থনৈতিকভাৱে উন্নয়ন হোৱাত আৰু আজিকালি কি হৈছে আমাৰ তোমালোকে হয়তো ইয়াত পাবও পাৰোঁ আমি
উদ্যোগিক উন্নয়ন কিয় হোৱা নাই ইনচাৰ্জেন্সি এটা সমস্যা ঠিক আছে আমাৰ সন্ত্ৰাসবাদ যেটো অসমত আছে আজিকালি কি হৈছে হেতু নাইকিয়া হৈছে লাহে লাহে তো তাৰ ফলত সন্ত্ৰাসবাদৰ সমস্যা থাকিলে কি হয় বাহিৰৰ পৰা মানুহ আহি পেলাই আমাৰ ইয়াতে ইন্ডাষ্ট্ৰি বহাবলৈ ভয় কৰে এটা হেতু যেটো লাহে লাহে নাইকিয়া হৈছে বাহিৰৰ পৰা ইন্ডাষ্ট্ৰি আহিবলৈ ল'ব হেতু এটা সম্ভাৱনা আমাৰ কাৰণে এতিয়া লাহে লাহে গঢ়ি উঠিছে হয় নে নহয় গতিকে আমাৰ এনেকুৱা কিছুমান সম্ভাৱনা আছে কিন্তু সমস্যা আছে ঠিক আছে আমি প্ৰথম সমস্যাবিলাক কি আছে পঢ়িম তাৰ পিছত সম্ভাৱনালৈ যাম ঠিক আছে সমস্যাৰ ভিতৰত আমি সব সমস্যা পঢ়িম কৃষিৰ ক্ষেত্ৰত কি সমস্যা আছে আমাৰ উদ্যোগৰ ক্ষেত্ৰত কি সমস্যা আছে কাৰণ কৈছোৱে তিনটা সেক্টৰত ভাগ কৰে এখন দেশ আগবাঢ়ি যোৱাটো কি সেইকেইটা সেৱা খণ্ড যেটো আমি কৈছিলো সাৰ্ভিস সেক্টৰ হয়নে এইকেইটাই আমাৰ জিডিপিত কন্ট্ৰিবিউশন কৰে সাৰ্ভিস সেক্টৰ আছিলে আৰু কি আছিলে ইন্ডাষ্ট্ৰি আৰু 3 নম্বৰ কি আছিলে এগ্ৰিকালচাৰ হয়নে তো সাৰ্ভিস সেক্টৰত আমাৰ ঠিকই আছে ইনফ্যাক্ট তাতকে বেছি কন্ট্ৰিবিউশন সাৰ্ভিস সেক্টৰৰ পৰা আহে আমাৰ অসমৰ বা ইণ্ডিয়ান ইকনমিত তো প্ৰবলেম আছে ইয়াতে আৰু ইয়াতে গতিকে এইকেইটাক লৈ কি সমস্যা ইয়াতে আমি কিয় আগবাঢ়িব পৰা নাই সাৰ্ভিসত আমি বহুতখিনি আগবাঢ়িছো ঠিক আছে কিন্তু এই দুটাত ইন্ডাষ্ট্ৰি আৰু এগ্ৰিকালচাৰ যেটো আমাৰ কাৰণে ইম্পৰ্টেন্ট তাতে আমি কিয় আগবাঢ়িব পৰা নাই ইয়াতে দুটাই সমানে ইম্পৰ্টেন্ট কিয় সমানে ইম্পৰ্টেন্ট কাৰণ আমাৰ ম্যাক্সিমাম মানুহে কি কৰে এগ্ৰিকালচাৰ কৰি পেলাই জীৱন নিৰ্বাহ কৰে হেতু কাৰণে আমাৰ কাৰণে এগ্ৰিকালচাৰটো বহুত ইম্পৰ্টেন্ট আমি তাক কি কৰা ইমপ্ৰুভ কৰা ডেভেলপ কৰাৰ আৰু ইন্ডাষ্ট্ৰিটো কিয় ইম্পৰ্টেন্ট বিকজ জনসংখ্যা বাঢ়ি গৈ আছে আৰু যিমান জনসংখ্যা বাঢ়িছে সেই গুটেই লৰা চলিবোৰ যেতিয়া ডাঙৰ হ'ব চাকৰি কৰাৰ বয়স যেতিয়া হ'ব তাহাতে চাকৰি কৰিবলৈ হলে এমপ্লয়েড হ'বলৈ হলে সেই এমপ্লয়মেন্ট কোনে দিব পাৰিব ইন্ডাষ্ট্ৰি বিলাকে দিব পাৰিব যদি ইন্ডাষ্ট্ৰি থাকে তেতিয়াহে এমপ্লয়মেন্ট হ'ব তাত তাহাতে চাকৰি পাব মই কিছুমান শব্দ কি হয় এতিয়া মই জানো ষ্টেণ্ডাৰ্ড শব্দটো হ'ল এমপ্লয়মেন্ট হোৱা হয়নে নহয় হেবিলাক শব্দ মই জানো তাতে নিয়োগ আমি অসমীয়াত ক'লে নিয়োগ হোৱা নিয়োগৰ সুবিধা সৃষ্টি হ'ব উদ্যোগ আহিলে মই হেবোৰ শব্দ ক'ব পাৰো মই নাজানো যে এনেকুৱা নহয় কিন্তু চাকৰি পাব বুলি মই কিয় কৈছো তাতে তোমালোকে ৰিলেট কৰিব পাৰা যিব সদায় শুনি থাকা তোমালোকে বুজি পাবৰ কাৰণে কৈছো ঠিক আছে ইয়াতে নিয়োগ সৃষ্টি বুলি মই ধুনিয়াকে ষ্টেণ্ডাৰ্ড অসমীয়া লিখি দিব পাৰো কোনো প্ৰবলেম নাই এমপ্লয়মেন্ট জেনাৰেশন বুলি মই লিখি দিব পাৰো একো প্ৰবলেম নাই কিন্তু মই যে মাজে মাজে কওঁ চাকৰি পাব লাগিব কি কৰিব খেতি কৰিব এইবোৰ যে কওঁ ঠিক আছে তো সেইবিলাক মই একানে কথা তোমালোকে ৰিলেট কৰিব পাৰা ঠিক আছে কিতাবত তোমালোকে কৰবাত নিয়োগ সৃষ্টি এইবিলাক বস্তু পাবা চাই ললে গম পাবা আৰু মইতো কমে এনেকুৱা নহয় যে একেবাৰে নকওঁ মাজে মাজেতো কমেই বাৰু তো গম পালা এইকেইটা ইম্পৰ্টেন্ট এইকেইটা আমাৰ কি সমস্যা আছে আমি এটা প্ৰথম হেতু চাই লওঁ যাতে সলভ কৰিব পাৰো আগলে তোমালোকৰ হয়তো দায়িত্বত আহিবা কেতিয়াবালে তোমালোকে নিজে এইবিলাক প্ৰবলেম সলভ কৰিব লাগিবগে আগলে ডাঙৰ ডাঙৰ অফিচাৰ হলে কিবা হলে গভৰ্ণমেণ্টত যেতিয়া যাবা তোমালোকে ঠিক আছে তো চাও এতিয়া আমি কি আছে তলত এবাৰ পঢ়ি লওঁ বাৰু অসমৰ অৰ্থনীতি মূলত কৃষিৰ ওপৰত নিৰ্ভৰশীল এটো এই মাত্ৰ যেটো কলো মই হেতুৱে অসমৰ প্ৰায় 75% মানুহ 75% মানুহ কোৱেশ্চন কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিছে কিন্তু মন কৰিবলগীয়া যে এতিয়াও উন্নতি হোৱা নাই আমাৰ কৃষি খণ্ডত ওকে ইয়াৰ কাৰণ কি চাও তাত কিছুমান সমস্যা থকাৰ কাৰণে ঠিক আছে লাইনস বিলাকৰ মাজৰ ওয়াৰ্ড মই নিজে স্কিপ কৰি দিও কিছুমান যিবিলাক দৰকাৰ নাই মূল কথাখিনি বুজি পালে হ'ল এটা প্ৰবলেম চলে হা অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি পদ্ধতি পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত জুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে চলি আছে সো এই দুটা এই যে টপিক আছে সমস্যা আৰু সম্ভাৱনা যিকোনো এটাৰ পৰা কোৱেশ্চন আহাটো খাটাং মানে 99% 100% মই নকওঁ নিদিব পাৰে কিন্তু 99% সিওৰ যে ইয়াৰ পৰা সম্ভাৱনা আৰু সমস্যাৰ পৰা কোৱেশ্চন আহে ঠিক আছে তো সেই কাৰণে আমি ভালকে চাব লাগিব এটা বুজি ল'ব লাগিব যাতে মনত ৰাখিবলৈ সুবিধা হয় তো প্ৰথম পইণ্টটো মই কম কি অকল এইখিনি দিও লিখিব পাৰি যে পুৰণিকলীয়া পদ্ধতি প্ৰচলন হৈ আছে বাস ইমানটো এই পইণ্টটো শেষ হৈ যায় কিন্তু বাকি গোটেইখিনি দিছে কি বুজাবৰ কাৰণে এতিয়া পুৰণিকলীয়া পদ্ধতি কি আমাৰ খেতিত আমি কি ইউজ কৰে গাঁৱত মানুহে ম্যাক্সিমাম মানুহে কি ব্যৱহাৰ কৰে ম্যাক্সিমাম মানুহে গাঁৱত ব্যৱহাৰ কৰে হে নাঙল মই হয়নে নহয় মাটি চহাবলে তাৰছত গৰুৱেদি হাল বোৱা সেইবিলাক কাম কৰে তাৰছত ধান কাটি অনাৰ পিছত মৰণা মৰা সেইবিলাকেদি কৰিলে কি হয় বা আমি যিবিলাক বীজ খিচু সেইবিলাক বীজ সাইন্টিফিক্যালি প্রুভেন নহয় যে কিমান ভাল তাৰ পৰা আৰ্নিং হ'ব সেই বীজবিলাক মানে সিডস ঠিক আছে গুটি বীজ ধানৰ এইবিলাক যিবিলাক কঠিয়া হিচাপে পাৰে সেইবিলাক আমি সাইন্টিফিক্যালি আমি প্রুভ কৰি নাচাওয়ে সেইবিলাকৰ পৰা আমি কিমান ভাল প্ৰডাকশন হ'ব কেতিয়াবা কি হয় বেয়া ধানৰ বীজ ছটিয়াই দিয়াৰ কাৰণে খেতি চেতিটো মানুহে কষ্ট কৰিয়ে কৰে লাষ্টত গৈ দেখে ধানতকে পটান বেছি ওলাই তাত হয় নহয় এনেকুৱা প্ৰবলেম কিছুমান হয়
গতিকে সেইটো কি আমি পুৰণিকলীয়া পদ্ধতিৰে কৰি আছোঁ খেতিটো এতিয়াও হাল বায় কিবা কৰি তাত ফলত কি হয় বহুত বেছি সময় যায় পানী দিয়াৰ ব্যৱস্থা নাই তাত পুৰণা পদ্ধতিৰে আমি কৰি আছোঁ ঠিক আছে টেকন'লজি যেনেকৈ ট্ৰেক্টৰ ইউজ নাই পাৱাৰ টিলাৰ ইউজ নাই মৰণা মাৰিবলৈ কম্বাইন মেচিন ইউজ হয় আজিকালি সেইবোৰ আমাৰ মানুহে এতিয়াও ইউজ কৰিব পৰা নাই ঠিক আছে ধান পেলোৱাৰ ক্ষেত্ৰত এই কামবোৰ মডাৰ্ণাইজেশ্যন যিটো কৃষিত আধুনিকীকৰণ অহা নাই ঠিক আছে সেইটো এটা কাৰণ যি কাৰণে আমাৰ কৃষি উন্নতি হোৱা নাই কষ্ট কৰিলেও যিমান পাব লাগে সিমান ফলাফল পোৱা নাই কিয় কাৰণ পুৰণা সেই মেথডবিলাকে দিয়ে হাল বাই কিবা কৰি গৰুৱে মৈ টানি পেলাই সেইবোৰ কৰি আছে এতিয়াও ঠিক আছে প্ৰথম কাৰণটো সেইটো দ্বিতীয়টো কি অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু খণ্ডত ভাগ হৈ আছে ফ্ৰেগমেণ্টেড যিটো কয় ঠিক আছে এইটো শব্দটো অকণমান চাবা বিভক্ত ফ্ৰেগমেণ্টেড লেণ্ড হোল্ডিংছ এটা সমস্যা আমাৰ কৃষিৰ হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা এইটো প্ৰব্লেমটো চোৱা কিয় কৰা নাই ইয়াতে এইটো এটা পইণ্টত আছে ইয়াতে যিটো মই ইয়াত যে আঁকি দিলোঁ মানে লিখি দিলোঁ যে এইটো কি পইণ্ট এই গোটেই পইণ্টটোৰ মানে একদম কি পইণ্ট নহয় কি ৱৰ্ড এইকেইটা তেনেকৈ ইয়াতে কি ৱৰ্ডটো কি জানানে ইয়াতে কি ৱৰ্ডটো হ'ল ইংলিছত এইটো ফ্ৰেগমেণ্টেড লেণ্ড হোল্ডিং বুলি কোৱা হয় আৰু সৰু খণ্ডত ভাগ হৈ আছে বিভক্ত আমাৰ অসমৰ কৃষকৰ মাটি এতিয়া যেতিয়া বহুত মাটি থাকিব আগতে মই এইটো কথা কৈছিলোঁ যেতিয়া বহুত মাটি থাকিব তেতিয়া ট্ৰেক্টৰ আনি পেলাই চহাবলৈ ভাল কিন্তু এটুকুৰা সৰু মাটি মানুহৰ মাটিয়ে নাই মই কৈছিলোঁৱে মাৰ্জিনেল ফাৰ্মাৰৰ কথা মই কৈছিলোঁ হয়নে উপান্ত শ্ৰেণীৰ কৃষক কৈছিলোঁ নে নাই কৈছিলোঁ চাগে মাৰ্জিনেল ফাৰ্মাৰ উপান্ত শ্ৰেণীৰ অসমীয়াত মাৰ্জিনেল ফাৰ্মাৰ্ছৰ কথা মই কি কৈছিলোঁ এনেকুৱা যাৰ 1 হেক্টৰতছে কম মাটি আছে 1 হেক্টৰ মানে 3.84 আছিল চাগে বিঘা এনেকুৱা কিবা ঠিক আছে অলপ 4 বিঘাতকৈ কম যাৰ মাটি আছে তো সেই মানুহবিলাকৰ ক্ষেত্ৰত কি হৈছে 4 বিঘাটো আছে একেখিনি জেগাতে নাই বোলে এনেকৈ 4 বিঘাৰ এনেকৈ নাই ইয়াত এটুকুৰা আছে মাজত আকৌ বেলেগ মানুহৰ মাটি আকৌ ইয়াত এটুকুৰা আছে আকৌ ক'ৰবাত মাটি বেলেগ এটুকুৰা আছে তো এনেকুৱা টুকুৰা হৈ থাকিলে খেতি কৰিবলৈ অসুবিধা তাত আধুনিক বা কৃষি সঁজুলি যেনেকৈ ট্ৰেক্টৰ পাৱাৰ টিলাৰ ইউজ কৰিবলৈও বেয়া ইমান কম মাটিত কি ট্ৰেক্টৰ দি হাল বাবা তুমি ঠিক আছে সেইটো এটা সমস্যা আছে যিটো কাৰণেও আমাৰ কি হোৱা নাই উন্নতি হোৱা নাই কৃষিখণ্ডত কাৰণ আধুনিক সঁজুলি ইউজ কৰিব পৰা নাই ওকে সেইটো এটা কাৰণ সেকেন্ড কাৰণটো সেইটো তাৰপিছত চাওঁ কি আছে জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু পৰ্যাপ্ত নহয় আমাৰ যিটো কি লাগে পানী লাগে মই এইটো কথাটো মই বুজাইছিলোঁ খেতি আহু খালি এইবিলাকৰ ক্ষেত্ৰত যে কি ধান ঘেঁহু এইবিলাক খেতিত বহুত বেছি পানী লাগে ঠিক আছে পানী লাগে কিন্তু পানীটো সব সময়তে এভেইলেবল নহয় কেতিয়াবা বৰষুণ হয় কেতিয়াবা বৰষুণ নহয় আৰু বৰষুণ নহ'লে কি কৰিব তাততো পানী দিব লগা হয় আৰু তাৰ কাৰণে আসাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট আছে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে হয়নে ইৰিগেশ্যন জলসিঞ্চন বিভাগ আছে তো তেওঁলোকৰ কামবিলাক বৰ চকুত লগা নহয় ভাল কাম কৰি থকা নাই তেওঁলোকে ছাপ্লাই দিব পৰা নাই পানী যাৰ ফলত কেতিয়াবা পানীৰ অভাৱত খেতি ভাল নহয় আৰু কৃষকে লোকচান ভুগিবলগীয়া হয় লোকচানত ভৰিবলগীয়া হয় তেওঁলোকৰ লছ হয় খেতিয়কবিলাকৰ ইৰিগেশ্যন ঠিক আছে জলসিঞ্চনৰ সুবিধা পোৱা নাই কাৰণে ওকে সেইটো এটা কাৰণ আমাৰ কৃষিত প্ৰব্লেমছবিলাক হোৱাৰ ওকে তো এইকেইটা বুজালোঁ মনত ৰাখিবা নেক্সট কি আছে চোৱা অসমত ধান খেতি বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতি এইটো একেটাই কথা আগতে যি পঢ়ি আছোঁ সেইটোৱে আধুনিক সেই কৃষি পদ্ধতি একচুৱেলি আধুনিক কৃষি পদ্ধতিত কি আহিব আধুনিক কৃষি পদ্ধতিত তোমাৰ মানে একে জেগাতে আৰু বেলেগ বেলেগ ফাৰ্মিঙো কৰিব পাৰি যেনেকৈ তুমি পুখুৰী কৰিলা ঠিক আছে পুখুৰী যিটোকে মই পিচি কালচাৰ বুলি কৈছিলোঁ ঠিক আছে পুখুৰী যেনিবা কৰিলা ঠিক আছে এইটো পুখুৰী বনালা তাৰ পাৰে পাৰে তুমি কি কৰিব পাৰা কলগছ লগাব পাৰা কলগছ তামোল গছ এইবিলাক লগাব পাৰা বা কাষত আমি কি কৰিব পাৰোঁ তাত হাঁহৰ গঁৰাল চৰাল বনাই দিব পাৰোঁ এনেকৈ ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কোৱা হয় এইটো ঠিক আছে ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কোৱা হয় এইটো আমি সেয়া কৰিব পাৰোঁ আৰু আধুনিক কৃষি মানে কি হাই ইল্ডিং ভেৰাইটি চিডছ HIV হাই ইল্ডিং ভেৰাইটি চিডছ আমি আনি পেলাই লগাব পাৰোঁ যিবিলাকৰ পৰা বহুত বেছি সৰহকৈ প্ৰডাকশ্যন হয় ট্ৰেক্টৰ পাৱাৰ টিলাৰ ইউজ কৰিব পাৰোঁ এইবিলাক আধুনিক কৃষি পদ্ধতি ইউজ হোৱা নাই সেইটো এটা সমস্যা যিটোৰ কাৰণে আমাৰ খেতি আগবঢ়া নাই আমাৰ কৃষি আগবঢ়া নাই বা বিশেষকৈ ধান খেতিটো উন্নত হোৱা নাই ঠিক আছে বিশেষকৈ ধানৰ কথা হৈছে ঠিক আছে বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে সেইটো এটা সমস্যা আমাৰ কি হয় সাধাৰণতে আমাৰ নদীৰ পাৰত বহুত মানুহৰ খেতি হয় নহয় সৰিয়হৰ খেতি
বা অন্য ধান খেতি নদীৰ পাৰত এনেকুৱা মানুহৰ বহুত কি হয় খেতি হয় কিন্তু যেতিয়া নদী কি কৰে নদী আমি পাইছো নহয় ক্লাস 9 ত পাইছিলো নদী কি গৰা খহায় নখহায় নদীয়ে খহায় নদীয়ে যেতিয়া গৰা খহায় তেতিয়া কি হয় নদীয়ে নিজৰ পাৰটো ভাঙি নি পেলাই এনেকে ডাঙৰ কৰি নি থাকে কাখৰ মাটিবোৰ জাহ গৈ থাকে এটা বছৰ গৈ থাকিব লাহে লাহে খহায় গৈ থাকে ঠিক আছে আৰু এটা সময় যাই পেলাই নদী ইয়ালৈকে পাই যায় আৰু এইবোৰ খহায় লয় বাকিবোৰ কি কৰে এই গোটেই বস্তুবোৰ খহায় পেলাই নদীত জইন হৈ যায় নদীৰ লগত মিলি যায় এইবোৰ মাটি তো তেনেকে খেতি বহুত নষ্ট হয় আৰু বানপানীয়ে নষ্ট কৰে যেতিয়া বানপানী হয় তেতিয়া পানী যেতিয়া বহুত দিনলৈকে বানপানীটো থাকি যায় বিশেষকৈ ডাঙৰ বানপানী হ'লে তেতিয়া ধান বহুত দিনৰ কাৰণে কি হয় পানীৰ তলত থাকে অলপ দিন সাৰ্ভাইভ কৰিব লাগে পাৰে ধানকটো পানী এনেও দৰকাৰ হয় বেছি পানী কৈছোৱে কিন্তু বহুত বেছি যেতিয়া হৈ যায় আৰু তাৰ তলত গোটেই তলত এটা ধানক পানী বেছিকে লাগে মানে এটো নহয় যে ধান গছজোপা ওপৰলৈকে পানী জমা কৰি থৰিবা তুমি তাৰ গুৰিত পানী লাগে ন বেছিকে পাতকটো পানী নালাগে তাৰ হয়নে নহয় তো পাতলৈকে পানী খিপাই দি আহিব কিন্তু যেতিয়া ধান গছ এজোপা বহুত দিন ধৰি পেলাই এমাহ দুমাহ সময় ধৰি যেতিয়া বানপানী হইলে বানপানীৰ তলত থাকে তেতিয়া হি বেয়া হৈ যায় ধানবিলাক ঠিক আছে তো তেনেকে আমাৰ কি হৈছে বহুত ক্ষতিগ্ৰস্ত হৈছে আমাৰ কৃষি ৰাজ্যখনৰ মুঠ খেতি কৰা মাটি 25%তকৈ অধিক মাটি শস্য বছৰি বানপানীয়ে নষ্ট কৰে যদি আমি ইমানখিনি জায়গাত খেতি কৰো অসমত তেতিয়া তাৰ এই পোৰশনটো ইমান কি হৈ যায় বানপানীয়ে নষ্ট কৰি দিয়ে তাক ইমানখিনি জায়গা বানপানীয়ে নষ্ট কৰি দিয়ে আৰু গৰাখহনীয়াৰ ফলতো বহুত খাৰুৱা পলসুৱা মাটি নদীৰ বুকুত জাহ গৈছে নদীৰ পাৰৰ মাটি খাৰুৱা পলসুৱা মাটি এইবিলাক কিন্তু নদীত জাহ গৈ থাকে সেইবিলাক কিয় হয় নদীত জাহ যায় গৰাখহনীয়া কিয় হয় সেইবিলাক পঢ়িব এতিয়া নালাগে তাৰছত চোৱা তো এটো হৈ গ'ল এটোটো আমি কৰিছো অলৰেডি খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষি কাৰ্যৰ লগত কৃষকসকলক সুৰক্ষা দিবলৈ কৃষি উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ খৰাং বতৰ মানে ড্ৰট ঠিক আছে ড্ৰট কিয় হয় ড্ৰট মানে খৰাং কিয় হয় যেতিয়া এটা জায়গাত বৰষুণ কম হয় কোনোবা এটা বছৰত তেতিয়া তাত খৰাং হয় আৰু লগতে ৰ'দ যদি বেছি হয় ৰ'দ বেছি আৰু বৰষুণ কম হলে এটা জায়গাত খৰাং মাটিটো ফাটিবলৈ আৰম্ভ কৰে লাহে আৰু তেনেকুৱা জায়গাত খেতি নহয় বা খেতি কৰিলেও হেয়া খেতি ভাল হ'ব নোৱাৰে কৈছে যদি বৰষুণে নিদিয়ে পানী কৰ পৰা পাব আৰু অভাৰ ৰ'দ যদি পাই যায় তেতিয়াও সেই খেতি ভাল হ'ব নোৱাৰে আৰু সেইটো আজিকালি বিশেষকৈ কি হৈছে তোমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে গৰম যেহেতু বাঢ়িছে গৰম বাঢ়িছে না নাই আজিকালি তো গৰম যদি বাঢ়ে অকল আমাৰ কাৰণে বাঢ়িব নেকি মাটিৰ কাৰণেও বাঢ়িব হয়নে নহয় মাটিৰ কাৰণেও বাঢ়িব তো তাৰ ফলতো আমাৰ যেতিয়া বেছি খৰাং হয় তেতিয়া কৃষি কাৰ্যত প্ৰভাৱ পৰে ঠিক আছে নেক্সট শস্য সুৰক্ষা ব্যৱস্থা আৰু চপোৱা পদ্ধতি উন্নত নহয় আমাৰ খেতি যেতিয়া চপায় ন চপাওঁতে বহুত ধান তাতে পৰি যায় বহুত ধান বা অন্য যি খেতি হয় পথাৰত পৰি আহে তো বহুত বেছি লোকচান হয় আৰু সুৰক্ষা ব্যৱস্থা নাই দুটা সুৰক্ষাই আমাৰ নাই যেনেকৈ যদি চৰাই চিৰিকটিয়ে খাবলৈ আহে আমি তেতিয়া কি কৰিম সেইটো সুৰক্ষা নাই আমাৰ তাত বা অন্যান্য যদি বতাহ ধুমুহা আহে ধান যদি নষ্ট হ'ব তেতিয়া আমি কি কৰিম তাৰ কাৰণে আমাৰ ব্যৱস্থা নাই একো আৰু লোকাষ্টৰ কথা শুনিছা তোমালোকে লোকাষ্ট এটা ফৰিং আছে যেটোৱে ধান খায় পাকিস্তানত এবাৰটো একদম আতংক হৈ গৈছিলে 2020 চন মানত কৰোনা হোৱাৰ আগে পাকিস্তানত এনেকুৱা লোকাষ্ট এটেক হৈছিলে আমাৰ ৰাজস্থান বৰ্ডাৰ সেইফালে যে পাকিস্তানত খেতি বাতি ধ্বংস হৈ গৈছিলে সেই পোকটোৰ কাৰণে ফৰিং ঠিক আছে এটা বেলেগ ধৰণৰ ধান খোৱা পোক সেই লোকাষ্টেও ধ্বংস কৰিব পাৰে তাৰ পৰা সুৰক্ষা ব্যৱস্থা আমাৰ নাই ঠিক আছে নেক্সট শস্য বিশেষকৈ খাদ্য শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত এতিয়া যেতিয়া আমি খাদ্য শস্য উৎপাদন কৰিলো ধৰিলো পাচলি ৰঙালাও কিবা কিবি এইবিলাক আমি উৎপাদন কৰিলো এতিয়া সেইবোৰটো বেয়া হৈ যাব বহুত দিন থৈ দিলে হয় নে নহয় তো তাৰ কাৰণে আমাক কি লাগিব কোল্ড ষ্টৰেজ লাগিব শীতলীকৰণ ভঁৰাল শীতল ভঁৰাল ঠিক আছে যেটোক আমি কি বুলি কওঁ কোল্ড ষ্টৰেজ এইবোৰ ডাঙৰ কিছুমান ষ্টৰেজ ফ্ৰিজ ঠিক আছে ডাঙৰ ফ্ৰিজ যেনেকুৱা ৰুম ডাঙৰ ৰুম য'ত আমাৰ শাক পাচলিবোৰ জমা কৰি থব পাৰি এটা সেইবিলাক খেতিয়কসকলে নিজে বনোৱাটো সম্ভৱ হয় জানো নহয় হয় নহয় সেইটো নিজে বনোৱাটো সম্ভৱ নহয় তো কোনে কৰিব চৰকাৰে বনাব লাগিব কিন্তু চৰকাৰে এইবিলাক কামতো বৰ বেছি গুৰুত্ব দিয়া নাই কোনে এগ্ৰিকালচাৰ মিনিষ্ট্ৰীয়ে ঠিক আছে এগ্ৰিকালচাৰ মিনিষ্ট্ৰী যোন থাকে তেওঁলোকে ইমান গুৰুত্ব দিয়া নাই সেইটো এটা কাৰণে এইটো সমস্যা হৈছে আৰু আছে বহুত কেইটা পইণ্ট ইয়াত একচুৱেলি দিয়া আছে তোমালোকৰ
নেক্সট কৃষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত কৃষকসকল আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে এইটো কি এইটো হৈছে মিডলমেনৰ যেটো সমস্যা মিডলমেন আৰু এই মিডলমেনৰ সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে 4খন ফাৰ্ম ল আনিছিলে 4খন নহয় এখন আছিলে তোমাৰ APMC এগ্ৰিকালচাৰ প্ৰডিউস মাৰ্কেট কিবা এটা আছিলে এটো এখন শেষ কৰিবৰ কাৰণে তোমালোকে এটা বুজি নাপাবেন তো গভৰ্নমেন্টে কিবা এটা চেষ্টা কৰিছিলে এই মিডলমেনক নাইকিয়া কৰিবৰ কাৰণে কিন্তু নোৱাৰিলে ঠিক আছে কি হৈছে কথাটো যে গাঁৱত খেতিয়কে খেতি কৰে তেওঁলোকে খেতি কম হয় বহুত বেছি খেতিটো নহয় আমি এটো গম পাইছো কিয় কাৰণ ফ্ৰেগমেন্টেড ল্যান্ড হোল্ডিং মাৰ্জিনালাইজ সেকশনৰ ফাৰ্মাৰ্স বহিছো এটা কি হয় নহয় ফ্ৰেগমেন্টেড ল্যান্ড হোল্ডিং আৰু মাৰ্জিনালাইজ ফাৰ্মাৰ কি হয় মানে কি আছে উপান্তৰ শ্ৰেণীৰ কৃষক আৰু এটা কি আছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ এৰিয়াত বিভক্ত মাটিবিলাক হয় নহয় তো হেতু কাৰণে খেতি কম হয় আৰু কম খেতি লৈ পেলাই বজাৰত বেচিব গলে তো লাভ নাই কিয় আহতে যাওঁতে খৰচ যিমান হ'ব তাতে গুটে প্ৰফিট গুছি যাব গতিকে তেওঁলোকে কি কৰিবলৈ বাধ্য হয় নগৰৰ পৰা যিবিলাক মিডলমেন আহে সেই মিডলমেন বিলাকক দালাল বুলি যে কওঁ আমি কেতিয়াবা ইহঁতক নিজৰ শস্য বেচিবলৈ বাধ্য হৈ যায় আৰু ইহঁতে কি কয় বহুত কম কম দামত বেচে ঠিক আছে বহুত কম কম দামত মানে এই দালাল বিলাকে খেতিয়কৰ পৰা হেবিলাক কিনি পেলাই টাউনত বহুত বেছি বেছি দামত বেছি দিয়ে তো খেতিয়ক বিলাকৰ তেনেকেও লোকসান হয় আৰ্থিকভাৱে দুৰ্বল হৈ যায় কিয় বিকজ উপায় নাই তাহাঁতে কম দামত বেচিবলৈ হেবিলাক বাধ্য নেক্সট কৃষকসকলে উন্নত মানৰ বীজ প্ৰয়োজনীয় সাৰ কৃষি সঁজুলি ঋণ ৰেহাই হাৰত সহজে পাব নোৱাৰে উন্নত মানৰ বীজটো হেতুৱে মই কৈছিলো হাই ইল্ডিং ভেৰাইটি সিডস বুলি কৈছিলো HYV সিড যেটো আমাৰ গ্ৰীণ ৰিভলিউচনৰ টাইমত ইউজ কৰিছিলে হেবিলাক নাপায় আমাৰ এগ্ৰিকালচাৰ এক্সটেনশন সেন্টাৰ আছে কিছুমান ডিস্ট্ৰিক্টে কিন্তু হেবিলাক মানুহে গমেই নাপায় আমাৰ ফাৰ্মাৰ্সে কৰিছে বা তালে গলে হয়তো তেওঁলোকৰ ভালকে কথাবিলাক নকয় তাতে সৰকাৰি অফিস জানাই কেনেকুৱা অৱস্থা হৈ থাকে তাত গতিকে হেতু কাৰণে এই সুবিধা প্ৰয়োজনীয় সাৰ এইবিলাক বস্তু তেওঁলোকে নাপায় আৰু কৃষি ঋণ আমাৰ খেতি কৰিবলৈ হলে ঋণ লব লগা অৱস্থা হয় আমাৰ কৃষকসকলৰ যেহেতু প্ৰতি বছৰে বানপানী বা অন্যান্য কাৰক বিলাকে খেতিয়কসকলৰ আৰ্থিক অৱস্থা দুৰ্বল কৰি তোলে সেইকাৰণে লোন লব লগা হয় ঠিক আছে তো কিন্তু সেই লোন লবলেও বহুত অসুবিধা সৰকাৰি কাম সবতে লেহেমিয়া হয় আজিকালি বহুত বেছি ভাল হৈছে তেনেকে তোমালোকে এটো KCC কথা শুনিছা কিষাণ ক্ৰেডিট কাৰ্ড তাৰ জৰিয়তে লোন লব লাগে আৰু PM কিষাণৰ আন্ডাৰত দিয়ে পইচা দিয়ে গুটে মাহত নে ছমাহত 6000 টকাকে দিয়ে গভৰ্নমেন্টৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা একাউণ্টত এটো DBT জৰিয়তে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো কাৰণে এইবিলাক তোমালোকে নতুন শুনিছা গতিকে এইবোৰ প্ৰবলেম সলভ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যে এনেকুৱা নহয় যে এতিয়াও এই গুটেবিলাক হিমানে হৈ আছে আগতে যিমান হৈছিল যিমান দিন গৈছে আমি ই গভৰ্নেন্সৰ জৰিয়তে কি বুলি কন্টাক্ট ই গভৰ্নেন্স ইলেক্ট্ৰনিক গভৰ্নেন্স তাৰ জৰিয়তে এই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰা হৈছে ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ অভাৱ এইটো মই ওপৰত যে কৈছিলো এই পইণ্টৰ লগত অলপমান মিলে যে কি হয় ট্ৰান্সপোৰ্টেশন কমিউনিকেশন ভাল নহয় গাঁৱত খেতি হয় গাঁৱৰ পৰা নগৰলৈ বেচিবলৈ যাব লাগিব কিন্তু ৰাস্তাটো বেয়া যাওঁতে মেলুতে যাওঁতে আহোতে ট্ৰান্সপোৰ্টেশন কষ্টটো বাঢ়ি যায় তাৰ ফলত ইহঁতৰ প্ৰফিট গুটে বৰবাদ খেতিয়কৰ গতিকে না যায় আৰু নোযোৱাৰ ফলত টাউনৰ পৰা দালাল আহে দালালে হেবোৰ কিনিলে গুছি যায় কম কম দামত ঠিক আছে তো ট্ৰান্সপোৰ্টেশনটো এটা কথা ওকে কৃষি খণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই কৃষি খণ্ড আৰু কৃষি ভিত্তিক উদ্যোগৰ উন্নয়ন কৃষিত যদি কৰবাত উন্নয়ন হৈছেও কৃষিৰ ভিত্তিত গঢ়ি উঠা যিবিলাক উদ্যোগ আছে এগ্ৰো বেস্ড ইন্ডাষ্ট্ৰি যেটো আমি অলৰেডি পঢ়ি আছো মই আকৌ নকওঁ ঠিক আছে এগ্ৰো বেস্ড ইন্ডাষ্ট্ৰি যিবিলাক আছে সেবিলাকৰ উন্নতি হোৱা নাই সেবিলাকৰ উন্নতি নহলে কি হ'ব কৃষিত যিবোৰ প্ৰডাকশন হ'ব সেবিলাক এনে পৰি থাকিব ইউজ নহব এটাত হয় নহয় গতিকে এই কৃষি উন্নতি হলে নহব কৃষি ভিত্তিক উদ্যোগ বিলাক উন্নত হ'ব লাগিব তেতিয়াহে কৃষিত উৎপাদন যিবোৰ বস্তু হ'ব সেবিলাক ইয়াত ইউজ কৰি পেলাই কাম হ'ব হয় নহয় তাৰপিছত কৃষি যান্ত্ৰিকীকৰণ ক্ষেত্ৰত তুলনামূলকভাৱে বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে কৃষি যান্ত্ৰিকীকৰণ মানে খেতিত তুমি যদি টেকনলজি ইউজ কৰা খেতিত ঠিক আছে পানী সাপ্লাই ওয়াটাৰ সাপ্লাই কাৰণে হওক বা যিকোনো কামত যদি ইউজ কৰা তেতিয়াহলে নিশ্চয় বিজুলী বাতি লাগিব মানে পাৱাৰ লাগিব হয় নহয় পাৱাৰ লাগিব কিন্তু সেই পাৱাৰ ইউজ ভালদৰে হোৱা নাই এটোৱে কি বুজায় এটোৱে বুজায় যে আমাৰ কৃষিত আধুনিকীকৰণ বা যান্ত্ৰিকীকৰণ হোৱা নাই তো যেতিয়ালৈকে মডাৰ্নাইজেশন নহব তেতিয়ালৈকে ভাল প্ৰডাকশন হ'ব নোৱাৰে আৰু ভাল প্ৰডাকশন নহলে খেতিয়কসকল কেতিয়াও আৰ্থিকভাৱে সবল হ'ব নোৱাৰে লাষ্টৰটো চাই কৃষি খণ্ডত মেবি লাষ্টৰটো ইয়াৰে কৃষি খণ্ড উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁথনিৰ ভিতৰত চব আহিব ৰাস্তা ঘাটৰ পৰা আদি কৰি চৰকাৰৰ কাম কাজ নদীত এম্বেংকমেন্ট বনোৱা মাথাউৰি নদীৰ কাষে কাষে কিয় ইয়াৰ ওয়াল বনাই দিয়া ওয়াল কিয় যাতে হেৰি নহওক
বানপানী হ'লে পানী ওলাই পেলাই খেতি হেৰি নকৰক, বেয়া নহওক, শীতলীকৰণ ভঁৰাল, কোল্ড ষ্ট'ৰেজ, এই গোটেইবিলাক সামগ্ৰিক আন্তঃগাঁথনিত আহিব। এই গোটেইবিলাক উন্নতি হোৱা নাই, এই গোটেইবোৰ উন্নতি হ'লে নিশ্চয় আমাৰ খেতিয়কসকলে আৰু অকণমান লাভৱান হ'ব। ঠিক আছে, এইখিনিলৈকে এইখন শ্লাইডৰলৈকে ইয়াতে থাকক এইটো ক্লাছ। আমি তাৰপিছত যিখিনি আমাৰ এতিয়া সমস্যা পঢ়িলোঁ আমি আমাৰ অৰ্থনৈতিক উন্নয়নৰ, যিখিনি সম্ভাৱনা আছে সেইখিনি আমি নেক্সট ক্লাছত চাই ল'ম।